মই ঈশ্বৰক বিচাৰি ফুৰিছিলোঁ বিশ্বব্ৰহ্মাণ্ডৰ সকলো সৃষ্টিৰ আঁৰৰ অভিযন্তাজনক। শাৰীৰিক, মানসিক, আত্মিক সকলো ৰোগৰ অন্ত পেলাব পৰা চিকিৎসকৰো চিকিৎসকজনক। আনে ঢুকি নোপোৱা মোৰ অন্তঃকৰণকো জুখি চাব পৰা অন্তৰ্যামী ঈশ্বৰক বিচাৰি নোপোৱাকৈ মোৰ শৈশৱ পাৰ হ'ল, কৈশোৰ পাৰ হ'ল। এতিয়া মই যৌৱনপ্ৰাপ্ত। মাটিৰ দেহা মাটিলৈ ওলটি নাযাওঁতেই জগতৰ সকলো অভিলাষক পাছত ৰাখি ওলালোঁ সৃষ্টিকৰ্তাৰ সন্ধানত। পূৰ্বপুৰুষে চিনাই দিয়া ঈশ্বৰৰ ভিন্ন অৱতাৰৰ মাজত মই বিচাৰি ফুৰিছিলোঁ সত্যজনক, যিজনত পৰিপূৰ্ণ হৈ আছে ঈশ্বৰত্ব। সৰুৰ পৰাই শিকোৱাৰ দৰে ঈশ্বৰে যদি মিছলীয়াজনক বেয়া পায়, চুৰ কৰাজনক বেয়া পায়, নিচাত আসক্তজনক বেয়া পায়, ক্ৰোধত ধৈৰ্য হেৰুৱাজনক বেয়া পায়, চলনাকাৰীজনক বেয়া পায়, ব্যভিচাৰীজনক বেয়া পায়, নৰবধীজনক বেয়া পায়, ন্যায় বিচাৰ নিদিয়াজনক বেয়া পায়, ঈশ্বৰ নিজে সেই স্বভাৱৰ অধিকাৰী হ'ব নোৱাৰে। আহিব লগা প্ৰজন্মক চিনাই দিবলৈ আজি মই বিচাৰি পালোঁ সত্য ঈশ্বৰৰ পৰিচয়। প্ৰেম, দয়া, ক্ষমা, ত্যাগ আৰু সততাৰে মোৰ বাবে আৰ্হি ৰাখি মৃত্যুকো জয় কৰাজনক অনন্ত কালৰ বাবে জীৱন সমৰ্পণ কৰি আগবাঢ়ি যাব খোজোঁ জীৱনৰ কাঁইটীয়া বাটত। খলা বোমা বাটবোৰত হাতত খামুচি ধৰি তেওঁৱেই মোক লৈ যাব সৰগীয় সোণালী দিশত। ঈশ্বৰৰ প্ৰশংসা হওক।